সাফল্যই মাকক পুতেকৰ লগ হ'বলৈ নিদিয়ে, পুতেকক মাকৰ কাষ চাপিবলৈ নিদিয়ে, আপোনজনক আপোন বুলি ভাবিবলৈ নিদিয়ে। নোটৰ বান্দিল জাপি জাপি সব মানৱীয় আৱেগ অনুভূতি ধনীৰ লগত মিহলি কৰি পেলাই তাক জানো সঁচা অৰ্থত সাফল্য বুলিব পাৰিবা? কেইটামান ডিগ্ৰী, বিদেশৰ জলবায়ু আৰু এটা কোম্পানীৰ চাকৰি, এয়াই জানো সাফল্যৰ মাপকাঠি? মানিবেগটোত নোটে নোট ভৰি গৈ আছে আৰু সমানে এই মনটো খালী হৈ গৈ আছে। এয়াই জানো সফল মানুহৰ লক্ষণ? মাক দেউতাকৰ চকু পানী বচি দিবলৈ, বেমাৰৰ সেৱা শুশ্ৰূষা কৰিবলৈ যি সাফল্যই অনুমতি নিদিয়ে, সেই সাফল্যৰ শিখৰত এটা প্ৰকাণ্ড শূন্যৰ বাহিৰে বেলেগ কি আছে মামা? আজি মই সেই সাফল্যৰ শিখৰত থিয় হৈ বুকু ডাঠ কৰি ক'ব পাৰো, এই যে কেইটামান ডিগ্ৰী আৰু এটা কোম্পানীৰ চাকৰি ৰাখাত আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে বিদেশলৈ দৌৰি আছে। এই দৌৰৰ সেইটো প্ৰথম জানা বাবা, এটা প্ৰকাণ্ড শূন্যৰ মাজত আৰু সেই শূন্যটো থাকিব মনত আপোনজনক লগ নোপোৱাৰ দুখে খুন্দি খুন্দি খোৱা এই কলিজা।